নমস্কাৰ আজি এই বিশেষ এটা কাৰণত এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ আচলতে বৰ্তমান মই আছোঁ মাইবেলাত মই সোণাৰীলৈ গৈছিলোঁ চৰাইদেউ ডিষ্ট্ৰিক্টৰ সোণাৰীলৈ গৈছিলোঁ বিশেষ ক্ষেত্ৰত বজাৰ দুটামান কৰিবৰ কাৰণে আজি ৰাতি আমি লগৰ কেইটামান যাম মায়'দিয়ালৈ মায়'দিয়ালৈ যাওঁতে আমাৰতো গোটেই লগৰখিনি এই ট্ৰিপটোত যাব পৰা নাই প্ৰথম কথা তো সেইটোৱে প্ৰধান উদ্দেশ্যটো হ'ল আজিৰ পৰা 10 বছৰ পিছতো যদি আমি ভিডিঅ'টো চাওঁ তেতিয়াহ'লে অন্তত আমাৰ অতীত ৰোমন্থন হ'ব আমাৰ লগৰখিনিৰ মনত এটা হাঁহি বিৰিঙিব আৰু লগতে এটা ফোন কল অন্তত য'তে যোন নাথাকিলেও এটা ফোন কল ইটোৱে সিটোলৈ কৰা হ'ব আৰু লগতে যিসকল যাব পৰা নাই তেওঁলোকে বিভিন্ন কাৰণত আমাৰ লগত যাব পৰা নাই আজি তেওঁলোকেও অকণমান দৃশ্যবোৰ চাব পৰাকৈ আমি ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ মই ভাবিছোঁ আগবাঢ়িছোঁ তো সকলোৱে চাব কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো আপলোড কৰোঁগৈ ক'ত আপলোড কৰোঁ কি হয় একো নাজানো যদি এই ভিডিঅ'টো কেনেবাকৈ আপলোড হয় আপোনালোকে দেখিবলৈ পাব আৰু তেতিয়া এটা লাইক কৰিব যদি ভাল লাগে আৰু মোৰ কি সমস্যা আছে ব্লগ বনোৱাৰ ক্ষেত্ৰত আচলতে মই বনাই যাম বুলি কোনো কথা নাই কিন্তু বেলেগে কৰা কাম এটা কৰি চাবলৈ মন যায় প্ৰথম মোৰ চেষ্টা এয়া কি হয় নাজানো ভিডিঅ'টো আগলৈ গৈ চাই থাকিব বাকী ভাল পালে লাইক এটা কৰিব আৰু যদি মোৰ কিবা সমস্যা থাকে কমেণ্ট কৰিব আৰু ভাল পালেও কমেণ্ট কৰিব বেয়া পালেও কমেণ্ট এটা কৰি জনাব যে এইটো বেয়া হৈছে বুলি তেতিয়া ময়ো চাগে কেতিয়াবা আকৌ এনেকুৱা ভিডিঅ' বনাবৰ কাৰণে সাহস কৰিম ঠিক আছে এতিয়া কণ্টিনিউ কৰিম আমি আজি ৰাতি 1টা বজাত ওলাম চৰাইদেউৰ পৰা মায়'দিয়ালৈ আমি লগৰ প্ৰায় 8-9টা মান যাম তো কি হয় কি নাই সকলো ভিডিঅ'টোতে দেখিবলৈ পাব ঠিক আছে বলক দে আৰম্ভ কৰিছোঁ আমি যাবলৈ ওলাইছোঁ মায়'দিয়ালৈ এতিয়া সময় প্ৰায় 1টা বাজিছে ৰাজু আছে আমাৰ এইফালে মই আছোঁ প্ৰদীপ্ত আছে বাকী মানস আছে ইফালে মনোজ আছে বাকী দুটা পিছত বহি আছে আৰু আগত গৈ পামগৈ এটা এই বাটত ৰৈ আছে গৈ থাকিম মানুহমাৰী ৰিজাৰ্ভ হৈ মুঠাপুৰ মানুহমাৰী ৰিজাৰ্ভ হৈ আমি ট্ৰিপটো যাম আমি আহি বৰ্তমান ঢলা শদিয়া পাৰ হৈছোঁ আমাৰ গাড়ী অকণমান হাৱা চেক কৰি ল'বলগীয়া হ'ল এইটো মোৰ টুপিটো পৰি আছে এইটো এইফালে আমাৰ উজ্জ্বল আছে এইকেইটা শুই আহিছে আমাৰ আকৌ যাব পৰা হৈ গ'লো পিছফালে চকাটো অলপ কমিছিলে হাৱা এইটো টুপি কাৰ এইটো কোবাই ল গোটেই চাইডে কিয় কি পৰিছে টুপি পৰিছে কিমান দিছা সময় ৰাতিপুৱা 5:30 আমি আহি বৰ্তমান চেপা খোৱা পাইছোঁ চাহ খাওঁ বুলি কৈছে সকলোৱে চেপা খোৱা হোটেল এখন খোলা আছে ৰাজু চিনাকি ইয়াৰ কমিশ্যন আছে কেনেকুৱা বাইদেউ দোকান ঠিকে আছে বঢ়িয়া চাহ বনাই ন প্ৰমোশ্যন কৰিছে নেকি এতিয়া এই চাহ কিবা ক'বা পেহী নেকি আচ্ছা এতিয়া চাহ তাহ খাম আৰু আকৌ আমি ৰাওনা হ'ম বৰ্তমান এজন শুই আছে ভিতৰত তেওঁ টোপনি খতি এই অন্তত শুই আছে বহুত দিনৰ মূৰত চন্দনৰ লগৰ বেষ্ট ফ্ৰেণ্ড বাসন্তীক লগ পাইছে চন্দনে এয়া খুব বেছি মৰ্মান্তিক দৃশ্য এটা দেখিবলৈ পাইছোঁ বহুত দিনৰ মূৰত লগ পাইছোঁ বেয়া লাগিব
আহি আমি বৰ্তমান শান্তিপুৰ পাইছোঁহি। এইখন আমাৰ গাড়ী, এতিয়া পাছ বনাব লাগে। পাছ বনাবৰ কাৰণে আমি যাওঁ। ইয়াৰ পৰা আপোনাৰ ৰয়িঙলৈ আছে 23 কিলোমিটাৰ আৰু মায়'দিয়ালৈ আছে 78 কিলোমিটাৰ। ইয়াৰ আগত আমাৰ লগৰবোৰ গৈ আছে। বৰ্তমান সময় কিমান হৈছে চন্দন? সময়টো কিমান হ'ল? প্ৰায় 6টা বাজিব। প্ৰায় 6টা বাজিছে। মানে শান্তিপুৰ আহি পাইছোঁ। শান্তিপুৰ মই গেটখন দেখাই দিছোঁ। গেটটো হেৰি হ'ল আপোনাৰ এইটো চাইডে অসম, এইটো চাইডে অৰুণাচল। আচ্ছা, আমি এতিয়া ক'ত আছোঁ? বৰ্তমান অৰুণাচলত আছোঁ। আমি অৰুণাচলত আছোঁ। পাছ কাটিব। পাছ কাটোতে 6:30 পাছ দিব। আচ্ছা, 6:30 যদি আমি ইয়াৰ পৰা মায়'দিয়া ওলাওঁ, তাৰপৰা আমি 9টা 9:30 গৈ পাম। মানে 3 ঘণ্টা লাগিব। মানে আমাৰ গাড়ী আছে এতিয়া বৰ্তমান অসমত আমি আছোঁ অৰুণাচলত। তামামচোন উজ্জ্বল জুই গোন্ধ পাই উজ্জ্বল একদম জুইৰ ওচৰত আছে। আমি বৰ্তমান অৰুণাচলত আছোঁ। ভাল লাগিছে। বৰফ পাওঁ নাপাওঁ আগতকৈ নাজানো। আজি আমাৰ কপালখন কেনেকুৱা। আমি আচলতে মায়'দিয়ালৈ বৰফ এইখিনি কণ্টিনিউ পৰি আছে বুলি খবৰ পাই আহিছোঁ। আমি গোটেইখিনি লগৰ আহিছোঁ। আমি কেইজন আহিছোঁ? 8জন। 9জন আহিছোঁ। আমি লগৰ ল'ৰাই গাড়ী লৈ আহিছোঁ। আমাৰ লগৰ ৰাজুৰ গাড়ী লৈ আহিছোঁ। খুব ভাল এটা এক্সপিৰিয়েঞ্চ থকা ড্ৰাইভাৰ, খুব ধুনীয়া গাড়ী চলায়। মই তাক লগ পোৱাৰ দিনৰ পৰা সেই গাড়ী চলাই আছে। আমি বৰ্তমান ৰয়িং সোমাইছোঁ। ৰাতিপুৱা অলপ সোনকালে পালোঁ 6টা বজাত। তো 6:30 আমাক পাছ দিব বুলি কৈছিলে। পাছটো এয়া পাছটো 30 টকাকৈ লৈছে। তাৰপৰা পাৰ হেড 30 টকাকৈ। আমি 9জন আছিলোঁ। 270 টকা লৈছে মুঠতে। কিবা ডকুমেণ্টছ আছে নেকি? ডকুমেণ্টছ ড্ৰাইভাৰৰ ID প্ৰুফটো লাগে। বাদ বাকী আৰু পাছটো দেখালেহে যাব দিব, আগত ধৰিবও পাৰে। আমি বৰ্তমান এতিয়া ৰয়িং পাম আৰু সোমাইছোঁ। ৰয়িং পাইছোঁ। আৰু আমি এতিয়া আৰু ইয়াৰ পৰা 3 ঘণ্টা টাইম লাগিব। 2.5-3 ঘণ্টা লাগিব। 2.5-3 ঘণ্টাৰ ভিতৰত পাই যাম। আচলতে ৰাস্তাবোৰ বহুত বেছি টাৰ্ণিং আছে, ডেঞ্জাৰ একদম। এক্সপিৰিয়েঞ্চ থকা ড্ৰাইভাৰ লাগিব। আমাৰ লগত আছে বাৰু এক্সপিৰিয়েঞ্চ থকা ড্ৰাইভাৰ, ৰাজু আহিছে। একদম ধুনীয়া ড্ৰাইভিং কৰি আছে বৰ্তমানলৈকে। আগলৈ কি হয় মই জনাই গৈ থাকিম। আপোনালোকে আহিলে এক্সপিৰিয়েঞ্চ থকা ড্ৰাইভাৰ 2জন লৈ আহিব লগত। একদম একাগ্ৰতাৰে চলাই আছে, এইফালে নাচাবি। আচ্ছা, আমি গৈ আছোঁ, পামগৈ আৰু খুব কম সময়ৰ ভিতৰতে। আমাৰ চন্দনে কিবা এটা ক'ব বিচাৰিছে। কি ক'লা? বৰফ পাম বুলিতো আশাবাদী। আমাৰ কপাল ইমানো বেয়া হ'ব নালাগে। যদি নাপাওঁ গম পাম মনটোৰ কাৰণে আমি চাব নাপালো। কাৰণ সি আজি বিহুতো গা নুধুলে, কালিও গা ধুই নাহা। বহুত দিন ধোৱা নাই। আচ্ছা, ই গা ধোৱা নাই কাৰণে সেইটো কাৰণে যদি আচ্ছা মানে সি যদি আমি নাপাওঁ তেতিয়া অনটো দুখী ন। বাকী ৰাজুৱে গা ধুইছা তুমি? নাই ধোৱা? তুমিও নাই ধোৱা? মন চাফা হলে চব চাফা। সেইটো কথা না। এইটো ঠিক কথা কৈছে। ঠাণ্ডাত বেছি গা ধোৱাটো বেয়া কথা। স্বাস্থ্যৰ কাৰণে বেয়া, ছালৰ স্কিনৰ কাৰণেও বেয়া। মজা লাগিছে একদম। বেলেগতকে বেলেগ এটা
চিটুৱেশ্যন বেলেগতকৈ বেলেগ এটা পৰিৱেশ একদম। আমাৰ ৰাজুৱে বঢ়িয়া ড্ৰাইভিং কৰিছে আজি, মই তাক A+ গ্ৰেড দিছোঁ। বঢ়িয়া মই শিকোৱা নিচিনাকৈ চলাইছে। চন্দনো মাজে মাজে চলাম বুলি কৈছে, খালি এইডোখৰতে বহিছে আৰু হয় চন্দন, কেতিয়াবা এফালৰ পৰাই অকণমান সহায় কৰি দিছে। বৰফ পোৱাৰ আগে আগে এই অন্তটোৱে 4 নম্বৰ বমি কৰিছে। কৈছিলোঁ সৰু ল'ৰা নালাগে বুলি। যদিও আহি আছো ভাল লাগিছে পৰিৱেশটো, তথাপি আমি যিটো বস্তু বিচাৰি আহিছো এতিয়ালৈকে তাৰ উমানটো তেনেকে পোৱা নাই। পাম বুলি আশাবাদী। আৰু প্ৰায় 6 কিলোমিটাৰ মান আছে। 1 কিলোমিটাৰত আমাৰ 3 মিনিট মান সময় লাগি গৈছে। চব ৰাইজ বৰফ পাই গৈছো আমি। এতিয়াও আমাৰ আৰু 3 কিলোমিটাৰ মান প্ৰায় যাবলৈ বাকী আছে। এই দেখিছা নাই বগা বগা গোটেইখন পৰি আছে, মজা। ফাইনেলি আমাৰ কপালখন ইমান বেয়া নহয় আচলতে, আজি গম পালো। ইমান এইয়া চক বৰফ চক ৰাইজ, বৰফ চক এইয়া চক। এয়া আমাৰ অন্তৰ 5 নম্বৰ বাৰ বমি। খুব স্মুথলি কৰিছে, খুব ধুনীয়াকে কৰিছে। লেতেৰা কৰা নাই, গাড়ী লেতেৰা কৰা নাই বাৰু, ব্লেংকেটখন লেতেৰা কৰিলে যি একমাত্ৰ। ৰাজুৱে মই হাৰ পাইছোঁ, বাকী সকলো অৱস্থা। পিছফালে 3টা হৈ আছে ব্লেংকেট লৈ, সেইকেইটা মুখৰ মাত নাই, বমি হাত বা আনবাৰকৈ কৰিছে। চন্দন মই আৰু ৰাজুৱে বমি কৰা নাই, প্লাছ চন্দনৰ টোপনি, দুটা এতিয়া প্ৰাণী জীৱিত আছোঁ। এনেকৈ আৰু ফাইনেলি আমি গাইজ ঘৰলৈ উভতিছোঁ। অথনি জেগাখনত খুব ধুনীয়া লাগিলে, ভাল পৰিৱেশ, খুব ধুনীয়া অভিজ্ঞতা। খালি মানে কি হয় আপোনাৰ ৰাস্তাবোৰ টাৰ্ণিঙৰ কাৰণে অলপ মূৰ ঘূৰণি হয়, লগৰবোৰ বমি হৈছে কিছুমানৰ। আমাৰ খুব ষ্ট্ৰং ল'ৰা 2-3টা বমি হৈছে, নামবোৰ নকওঁ আৰু নক'বলৈ কৈছে। বাকী গৈ আছোঁ এতিয়া, গৈ ৰয়িঙত মেগী বনামগৈ, 4টাই খাম, তাৰপৰা গৈ ভাত খাম আৰু ধাবাত, ঘৰলৈ যাম। আমি 5টাই খাম আৰু 5টাই মেগী খাম, বাকীকেইটা এনাৰ্জি নাই মেগী চুবাব পৰাকৈ।
আমি বৰ্তমান মাইদিয়াৰ পৰা ওলাই আহি ৰয়িং চৰি পাৰ হৈ ঢলা হাজিয়া দলঙৰ ওচৰত আছোঁ। লগৰ কেইটামানে ভাত খাইছে ধাবাখনত। তাৰপৰা আৰু আমি ভাত খাবলৈ নোৱাৰাত আমি মেগী বনাই আছে পাপনে। পাপন চাই দিয়ে আপুনি। কি বনাইছোঁ? মেগী মেগী আৰু পনীৰ। মেগী আৰু পনীৰ বনাই আছোঁ। ঠিক তেনেকৈ আমি মায়'দিয়াৰ পৰা উভতি আহিলোঁ। আচলতে এই ভিডিঅ'টো কোনো মোৰ ইউটিউবাৰ হোৱা বা কোনো ভিউজ পোৱাৰ কোনো তেনেকুৱা সপোন নহয়। আচলতে মই মোৰ চিনাকিসকলৰ কাৰণে মায়'দিয়াৰ পৰা অনা এটি উপহাৰ স্বৰূপে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। থেংক ইউ ফৰ ৱাচিং। থেংক ইউ।